Welcome to my YouTube channel EDU Lab by Abul Kalam Azad. It's an educational Assamese medium channel for students. Keep watching. আমি আলোচনা কৰিম প্ৰথম খণ্ডত যেটো ৰিভিজন আছে পুনৰ আলোচনা ঠিক আছে ইয়াৰে প্ৰথম অনুশীলনীটোত যেটো প্ৰথম কোশ্চেনটো আছে দিয়া আছে কি তলৰ কোনটো অনুপাত একটা সমানুপাত হ'ব ঠিক আছে এতিয়া কোনবিলাক অনুপাত সমানুপাত হ'ব এটো আমি উলাবলৈ হলে সদায় এইটো আমি মনত ৰাখিব লাগিব যদিহে কোনো চাৰিটা টার্ম a b c আৰু d হয় ঠিক আছে মই ধৰি লৈছো যে কোনো চাৰিটা পদ চাৰিটা টার্ম কি a b c and d এতিয়া a b c d একটা সমানুপাতত থাকিব যদিহে কি পাও a is to b অর্থাৎ a আৰু b ৰ অনুপাত অর্থাৎ প্ৰথম দুটা পদৰ অনুপাত যদিহে কি হয় শেষৰ দুটা পদৰ অনুপাতৰ সমান হয় অৰ্থাৎ ইকুৱেল টু c is to d এতিয়া আমি এই ৰাখিটোক এনেকৈ লিখিব পাৰো a by b equal to c by d ঠিক আছে এতিয়া সোয়া a by b equal to c by d দুয়োফালে কি হৈ আছে আমি দুটা ফ্ৰেকশন দুটা ভগ্নাংশ পাইছো এতিয়া এই ভগ্নাংশ দুটাক আমি কি কৰিব পাৰো বজ্ৰপূৰণ ক্ৰস মাল্টিপ্লিকেশন কৰি দিব পাৰো অৰ্থাৎ আমি a ৰ লগত d পূৰণ কৰিম আৰু b ৰ লগত c পূৰণ কৰিম এতে কি পাম a into d equal to b into c ইয়াতে যদি আমি ভালদৰে লক্ষ্য কৰো ইয়াতে দেখা পাম a আৰু d a হল প্ৰথম পদ আৰু d হল শেষৰ পদ এতিয়া ইকুৱেল টু আছে কি b into c ইয়াতে b আৰু c মাজৰ দুটা পদ অৰ্থাৎ কোনো চাৰিটা পদ চাৰিটা ৰাখি সমানুপাতত থাকিব যদিহে প্ৰথম আৰু শেষৰ পদৰ পূৰণফল সমান সমান মাজৰ দুটা অৰ্থাৎ অন্তৰ্বৰ্তী পদ দুটাৰ কি হয় পূৰণফলত সমান হয় ঠিক আছে এতিয়া কিছুমান ক্ষেত্ৰত আমি ডাইৰেক্ট এনেকৈ উলাই ল'ব পাৰো আৰু যদি তুমি সহজ বুলি ভাবা তেতিয়া হলে আৰু এটা কাম কৰিব পাৰা জাস্ট এইটো লাইনৰ পৰা আমি উলাই যাম ইয়াত আছে কি a by b equal to c by d অর্থাৎ প্রথম দুটা পদৰ অনুপাত যদিহে শেষৰ দুটা পদৰ অনুপাতৰ সমান হয় তেতিয়া হলে আমি এই পদ চাৰিটাক সমানুপাতত থকা বুলি গণ্য কৰিম ঠিক আছে এতিয়া আমি আহিছো প্ৰশ্নটোলৈ ইয়াতে দিয়া আছে 12:21 আৰু 32:56 সমানুপাতত আছে নে নাই আমি চাব লাগে ঠিক আছে এতিয়া যিমান দূৰ সম্ভৱ আমি শৰ্টকাট কৰাৰ চেষ্টা কৰিম ইয়াত আছে 12:21 এতিয়া এই দুটাৰ আমি যদি অনুপাত লওঁ তেতিয়ালে কি পাম 12/21 এতিয়া 12 আৰু 21 দুয়োটাক আমি 3 দি কাটিব পাৰিম ইয়াতে পাম 7 ইয়াতে পাম 4 অৰ্থাৎ এইটো পাম আমি 4/7 আকৌ যদি শেষৰ দুটা পদৰ অনুপাত যদি লওঁ ইয়াতে কি আছে 32:56 ঠিক আছে ইয়াতে চোৱা যদিহে তোমালোকৰ 8ৰ গড় নেওতাটো মুখস্থ আছে তেতিয়া হলে একদম সহজতে হৈ যাব 8 4 গুণ 32 8 কিমান গুণ 56 হয় 7 অর্থাৎ ইকুয়াল টু 4/7 ইয়াতে আমি লিখিব পাৰিম যেহেতু কি পালো 12:21 equal to 32:56 অর্থাৎ প্রথম দুটার অনুপাত আমি কি পাইছিলো 4/7
আৰু শেষৰ দুটা পদৰ অনুপাত পাইছিলো কিমান 4/7 দুয়োটা যিহেতু কি হয় সমান সমান হয় এতেকে আমি লিখিব পাৰিম 12:21 equal to 32:56 অর্থাৎ এই দুটা কি হব অনুপাত দুটা কি হব সমানুপাতত থাকিব এতেকে 12:21 আৰু 32:56 সমানুপাতত থাকিব এতিয়া যদি কোনোবাই ভাবিছা যে আমি কি কৰিম পূৰণফলটো ওলাই লম তাৰ পিছত আমি চেক কৰিম তেতিয়াহলে তোমালোকে এটা কাম কৰিবা ইয়াতে 12 into 56 পূৰণ কৰিবা যদিহে এইটো কি হয় 21 into 32 ৰ সমান হয় এই পূৰণফল দুটা ওলাবা ইয়াৰ পূৰণফল ওলাবা যদি দুটা সমান হৈছে তেতিয়াহলে ইও কি থাকিব সমানুপাতত থাকিব অৱশ্যই ইয়াতে কি হ'ব সমান হ'ব তোমালোকে এইটো প্ৰসেছত কৰিবা এতিয়া চোৱা এই পূৰণ প্ৰসেছত যোৱাৰ লগে লগে কি হ'ব এটা দীঘলীয়া প্ৰসেছ আমি পূৰণ কৰোতে হঠাৎ ভুল হৈ যাব পাৰে সো আমি এইটো নিয়মক প্ৰিফাৰ কৰিম ঠিক আছে বি নাম্বাৰটো চোৱা ইয়াতে দিয়া আছে 18:30 আৰু 14:21 ঠিক আছে ইয়াতো আমি কি কৰিম প্ৰথম দুটা অনুপাতটো চাম অনুপাত লৈ আমি লঘিষ্ঠ আকাৰলৈ ৰূপান্তৰ কৰিম ইয়াতে আছে 18:30 এটো যদি আমি অনুপাতলৈ ভগ্নাংশ অনুপাতটোক আমি যদি ভগ্নাংশলৈ লৈ যাও তেতিয়ালে পাম 13 আবার কিমান আছে 18 অর্থাৎ 18/30 এতিয়া চোৱা এই দুটাক যদি আমি ক্যান্সেল কৰো তেতিয়ালে আমি 6 দি ডিভাইড কৰিব পাৰিম ইয়াতে 3 ইয়াতে যাব 5 টাইমস ঠিক আছে অর্থাৎ ইয়াতে ৰিজাল্ট আহিব 3/5 এতিয়া 14:21 এটুক আমি যদি কি কৰো ভগ্নাংশলৈ লৈ যাও তেতিয়া পাম 14/21 ইয়াক আমি 7 দি ডিভাইড কৰিব পাৰিম 2 7 দি ডিভাইড কৰিলে 3 ইয়াতে কিমান পালো 2/3 এতিয়া চোৱা ইয়াতে আমি যেতিয়া 6 দি ডিভাইড কৰিছিলো আমি পাইছিলো কিমান 3/5 ৰিজাল্ট পাইছিলো 3/5 ইয়াতে পালো 2/3 এতিয়া চালো কি যে 18:30 is not equal to 14:21 গতিকে এই অনুপাত দুটা সমানুপাতত নাথাকিব ঠিক আছে 18:30 আৰু 14:21 সমানুপাতত বা সমানুপাত নহব ঠিক আছে একদম সহজ তোমালোকে পূৰণ কৰি চাব পাৰা প্ৰেক্টিস কৰি চাব পাৰা একে ওলাব ৰিজাল্ট এতিয়া সি নাম্বাৰটো চোৱা ইয়াতে কি আছে 22:33 আৰু 33:24 এতিয়া আমি কি কৰিম 22/33 ইয়াৰ ৰিজাল্ট ওলাম কিমান পাম 11 দি কাটিলে 2 বাৰ 11 দি কাটিলে 3 বাৰ অৰ্থাৎ 2/3 ঠিক আছে ইয়াতে আছে কিমান 33/24 ইয়াতে আমি 3 দি ক্যান্সেল আউট কৰিব পাৰিম 11 বাৰ যাব 3 দি কাটিলে 8 বাৰ যাব অৰ্থাৎ ইয়াতে পাম 11/8 যেহেতু 11 টো মৌলিক সংখ্যা আৰু ক্যান্সেল আউট কৰিব নোৱাৰো সো আমি লেফট সাইডত কিমান পালো 2/3 আৰু 8 টো পালো রাইট সাইডত কিমান পালো 11/8 এতিয়া চোৱা যেহেতু এই দুটা সমান হোৱা নাই হেতুকে কি হ'ব 22:33 is not equal to 33:24 যেহেতু দুটা সমান নহয় এতেকে ইহত কি নহয় সমানুপাত নহয় ঠিক আছে সমানুপাত নহয় এতিয়া চোৱা নাম্বাৰ ডি ইয়াতে দি আছে 24:28 আৰু 20:25 এতিয়া 24:28 এটুক আমি এনেকৈ লিখিব পাৰিম 24/28 এতিয়া 24/28
এটা আমি ডাইৰেক্ট 4 দি কাটিব পাৰিম কেইবাৰ যাব 6 বাৰ 4 দি কাটিলে 7 বাৰ অৰ্থাৎ এইটো পাম 6/7 তোমালোকে 2 দি কাটি কাটি এনেকৈ আহিব পাৰা মই ডাইৰেক্ট 4 দি কাটি দিছো যদি নেওতা মুখস্থ থাকে তেতিয়াহলে একদম সোনকালে পাৰিবা এতিয়া চোৱা 20/25 আছে ঠিক আছে এতিয়া 20 ক আমি 5 দি কাটিব পাৰো 4 বাৰ যাব 20 আমি 5 দি কাটিলে কিমান বাৰ পাম 5 অৰ্থাৎ 4/5 এতিয়া চোৱা 6/7 is not equal to কি হ'ব 4/5 so এইটো আমাৰ সমানুপাতত নাথাকে যেহেতু 24:28 is not equal to 20:25 এতেকে ইহাত সমানুপাত যেহেতু আমি কি পালো 24:28 is not equal to 20:25 গতিকে ইহত কি নহয় সমানুপাত নহয় ঠিক আছে এতিয়া আমি আছো 2 নম্বৰ প্ৰশ্নলৈ কৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব ঠিক আছে আমি প্ৰশ্নবিলাকত কি আছে কিছুমান অৰ্থাৎ 4টাকৈ সংখ্যা দিয়া আছে এতিয়া সেই 4টা সংখ্যা সমানুপাতত আছে নে নাই হেতু আমি চাব লাগে এতিয়া নাম্বার 8 দিয়া আছে কি 2 6 6 8 এতিয়া 2 6 6 8 এই 4টা পদ সমানুপাতত আছে নে নাই আমি চেক কৰিব লাগে ঠিক আছে এতিয়া আমি প্ৰথম দুটাৰ অনুপাত উলাই কৰিব পাৰো এই অনুপাত দুটা যদি শেষৰ দুটাৰ অনুপাতৰ সমান হয় তেতিয়াও হ'ব অন্যথা যদি প্ৰথম আৰু শেষৰ পদ দুটাৰ পূৰণফল আৰু অন্তৰ্বৰ্তী অর্থাৎ মাজৰ পদ দুটাৰ পূৰণফল তেতিয়া যদি সমান হয় সেই ক্ষেত্ৰতো কি হ'ব ইহত সমানুপাতত থাকিব এতিয়া চাম যেহেতু 1 নম্বৰ প্ৰশ্নবিলাকত মই প্ৰথম দুটাৰ অনুপাত আৰু শেষৰ দুটাৰ অনুপাত উলাইছিলো আৰু হিয়তৰ অনুপাতবিলাক যদিহে সমান পাইছিলো তেতিয়া সমানুপাতত বুলি কৈছিলো আৰু যদি পোৱা নাছিল তেতিয়াহলে আমি সমানুপাতত নাই বুলি কৈছিলো এতিয়া মই অল্টাৰনেটিভ দ্বিতীয়টো যেটো পদ্ধতি আছিল যে প্ৰথমটো আৰু শেষৰটো যদি পূৰণ কৰি অন্তৰ্বৰ্তী পদ দুটাৰ পূৰণফলৰ যদি সমান হয় তেতিয়াহলে কি হ'ব সমানুপাতত থাকিব বুলি আমি কম ঠিক আছে এতিকে আমি চাম প্ৰথম আৰু শেষৰ পূৰণফল ইয়াতে কি পাম 2 into 8 কিমান পাম 60 ঠিক আছে এইবাৰ মধ্য পদ দুটাৰ পূৰণফলটো চাম পূৰণফল চাম ইয়াতে আছে কি 6 আৰু 6 কিমান পাম 36 এতিয়া চোৱা যেহেতু 16 is not equal to কি হ'ব 16 is not equal to 36 it all not equal ঠিক আছে সমান নহয় আমি 16 আৰু 36 কেতিয়াও সমান বুলি ক'ব নোৱাৰো এতেকে কি হ'ব 2 6 6 8 সমানুপাতত নাথাকে সমানুপাতত নাথাকে ঠিক আছে যেহেতু প্ৰথম আৰু শেষৰ পদৰ পূৰণফল মধ্য পদ দুটাৰ পূৰণফলৰ সমান নহয় এতিকে পদ 4টা সমানুপাতত নাথাকে ঠিক আছে এতিয়া বি নাম্বাৰটো চোৱা দিয়া আছে কি 10 20 30 60 এই পদ 4টা সমানুপাতত আছে নে নাই আমি চাব লাগে ঠিক আছে এতিয়া ইয়াতো আমি প্ৰথম আৰু শেষৰ পদ দুটা পূৰণ কৰি চাম আৰু মধ্যবৰ্তী পদ দুটাৰ পূৰণ কৰি চাম যদি এই পূৰণফল একে হয় তেতিয়াহলে কি হ'ব সমানুপাতত থাকিব অন্যথা নাথাকে এতিয়া প্ৰথম আৰু বা ডাইৰেক্ট এনেকৈ লিখো যে প্ৰথম পদ
ইনটু শেষৰ পদ ঠিক আছে কিমান ইয়াতে প্ৰথমটো কিমান 10 ইনটু শেষৰটো কিমান 60 কিমান পাম 600 1 ইনটু 6 আৰু শেষত শূন্য থাকিলে আমি ডাইৰেক্ট কি কৰিম শূন্য দুটা বহাই দিম এটা থাকিলে এটা বহাই দিম দুটা থাকিলে দুটা বহাই দিম ঠিক আছে এতিয়া আকৌ মধ্য পদ দুটাৰ পূৰণফল পূৰণফল ইয়াতে কিমান আছে 20 ইনটু 30 ঠিক আছে ইয়াতে কিমান পাম ইয়াতে দুটা জিৰ' বহাই দিছো 2 ইনটু 3 6 ইয়াতে পাইছো 600 ইয়াতে পাইছো 600 যেহেতু প্ৰথম পদ গাড়ীখানিক লিখি দিব পাৰা যেহেতু প্ৰথম পদ পূৰণ শেষৰ পদ ইকুৱেল টু মধ্য পদ দুটাৰ পূৰণফল যেহেতু দুটা সমান সমান পাইছো এতেকে 10 20 30 60 সমানুপাতত থাকিব সমানুপাতত থাকিব যেহেতু ঠিক আছে এতিয়া সি নাম্বাৰটো চোৱা পি পি কিউ পি স্কয়াৰ কিউ আৰু কিউ স্কয়াৰ এই পদ চাৰিটা সমানুপাতত থাকিবনে নাই আমি হেতু চেক কৰিম এতিয়া হে আগৰ নিচিনাকৈ আমি কি কৰিম প্ৰথম আৰু শেষৰ পদ দুটা পূৰণ কৰিম প্ৰথম এনেকৈ ইয়াতে লিখি ল'ব পাৰা ইয়াত প্ৰথম আৰু শেষৰ পদৰ পূৰণফল বা ডাইৰেক্ট প্ৰথম আগৰটো নিচিনাই প্ৰথম পদ ইনটু শেষৰ পদ কিমান পাম ইয়াতে পি ইনটু কিউ স্কয়াৰ অৰ্থাৎ দুটা আমি পি কিউ স্কয়াৰ পাই যাম আকৌ মধ্য পদ দুটা পূৰণফল মধ্য পদ দুটাৰ পূৰণফল কিমান কিমান আছে পি কিউ ইনটু পি স্কয়াৰ কিউ ঠিক আছে এইবাৰ আমি পি পি প্ৰথমে পূৰণ কৰিম ইয়াতে পাৱাৰ হল কিমান যদি আপোনাৰ তথাপিও ইয়াত কিমান আছে 1 আছে ঠিক আছে 1 থাকিলে আমি হেতু নিলিখো ঠিক আছে ইয়াতে পি ৰ ওপৰত পাৱাৰ 1 ইয়াতে আছে কি পি ৰ ওপৰত পাৱাৰ 2 তোমালোকে এনেকৈ যোগ কৰি ল'ব পাৰা কিমান পাবা পি কিউ ঠিক আছে এতিয়া কিউ ইয়াতে আছে কিউ আৰু এটা কিউ আমি কি পাম কিউ স্কয়াৰ এতিয়া চোৱা যেহেতু প্ৰথম পদ আৰু শেষৰ পদৰ যেটো পূৰণফল আমি পালো পি কিউ স্কয়াৰ আৰু মধ্য পদ দুটাৰ পূৰণফল পালো পি কিউ কিউ স্কয়াৰ গতিকে ইহত সমানুপাতত নাথাকে মাজত লাগিলে লিখি দিবা এটো যেহেতু নট ইকুৱেল মাৰি দিবা যেনেকৈ প্ৰথম পদ ইনটু শেষৰ পদ ইজ নট ইকুৱেল টু মধ্য পদ দুটা পূৰণফল এতে কি ইহত কি থাকিব সমানুপাতত থাকিব বা এনেকৈ লিখিব পাৰিবা তোমালোকে যেনেকৈ পি কিউ স্কয়াৰ ইজ নট ইকুৱেল টু পি কিউ কিউ স্কয়াৰ ঠিক আছে এটো লিখি দিব পাৰা হ'ব এতিয়া লাষ্টটো চোৱা বি নাম্বাৰ দিয়া আছে 6 24 30 সমানুপাতত থাকিব নাই ইয়াতো আমি কি কৰিম প্ৰথম আৰু শেষৰ পদৰ পূৰণফল প্ৰথম পদ পূৰণ শেষৰ পদ কিমান পাম 6 ইনটু 30 কিমান পাম লাষ্টত 0 বহাই লবা আৰু 6 ইনটু 3 18 অৰ্থাৎ আমি ৰিজাল্ট পালো কিমান 180 আৰু মধ্য পদ দুটা পূৰণফল মধ্য পদ দুটা পূৰণফল
ইয়াতে কিমান পাম 20 into 4 কিমান পাম 0.8 ঠিক আছে ইয়াতে যেহেতু কি নহয় 180 is not equal to কিমান পাম 80 দুটা সমান নহয় গতিকে কি হ'ব গতিকে ইহত সমানুপাতত নাথাকে সমানুপাতত নাথাকে ঠিক আছে এতিয়া আমি আহিছো 3 নম্বৰৰ প্ৰশ্নবোৰলৈ ইয়াতে যেটো প্ৰথম প্ৰশ্ন ইয়াতে দিয়া আছে কি বৃত্তৰ কালি a equal to pi r square a equal to pi r square এটা আমি সদায় জানো সকলে জানো কি বৃত্ত এটা কালি সূত্ৰটো কি এটো যদি তার রেডিয়াস হয় ব্যাসার্ধ হয় তেতিয়া হলে পাই r স্কয়ার হবে তার কালি ঠিক আছে এতে কন্ডিশনটো দিছে যদি a ভারে তেন্তে r কি হবে আকৌ কৈছে যদি r কমে তেন্তে a কি হবে ঠিক আছে এটা আমি চিত্ৰটো হয় তলপ চাও প্ৰথমতে ধৰি লৈছো বৃত্তটো হল আমাৰ এটো আৰু ইয়াৰ ব্যাসাৰ্ধ হল r এটো এইখিনি লিখে ঠিক আছে এতিয়া কৈছে যদি a বারে তার মানে কি বৃত্তটো কালি বাড়ি গল অর্থাৎ এরিয়াটো আগতে আছিল এইখিনি ঠিক আছে এবার কালিটো হৈ গল ধৰি লৈছো এইখিনি এতিয়া অবিয়াসলি এই r টো কি হ'ব লাগিব আগতকৈ বাঢ়িব লাগিব ঠিক আছে অর্থাৎ যদি হে a বারে অর্থাৎ কালিটো বেছিকৈ পাবলৈ হলে আমি r টো কি কৰিব লাগিব বৃদ্ধি কৰিব লাগিব সো এটা আমি লিখিম যদি a বাড়ে তেন্তে r বাড়ে ঠিক আছে আকৌ কি কৈছে যদি r কমে তেন্তে a কি হ'ব এতে সোয়া আগতে আছিল এইখিনি এরিয়া আছিল একটু এইবার r টো যদি কমিয়ে যদি ইয়াৰ পৰা এইখিনি লৈকে লৈ লও এইখিনি যদি r বুলি ধৰু তেতিয়া কি হ'ব কালিটো কি হৈ যাব কমি যাব অর্থাৎ আরো আর যদি কমে তেন্তে এও কি হবো কমে এটো आंसर ইয়াতে বাড়ে ইয়াতে হবো কমে ঠিক আছে এটা সব তিনি 2 নাম্বার যেটো প্রশ্ন দিয়া আছে কি এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ ঠিক আছে ইয়াতে কৈছে t ৰ মান ওপৰত দিয়া আছে আৰু d ৰ মান তলৰ খিনিত দিয়া আছে এতিয়া যদি t1 হয় তেতিয়া d হয় 4 যদি t2 d হয় 8 এনেদৰে গৈ আছে ঠিক আছে এতিয়া আমি চাব লাগিব বস্তুটো যে কৈছে গাড়ী আৰু গাড়ী কি ভ্ৰমণৰ সময় আৰু দিয়া আছে কি অতিক্ৰম কৰা দূৰত্ব এতিয়া এই ক্ষেত্ৰত এটা বস্তু আমি চাব লাগিব আমি যদি একে বেগেৰে গৈ থাকো তেতিয়া হলে যদি 1 ঘন্টাত আমি 60 কিলোমিটার যাব পাৰো সাপোজ মই ধৰি লৈছো 1 ঘন্টাত গৈছো কিমান 60 কিলোমিটার ঠিক আছে ইন 1 আৱাৰ কিমান 60 কিলোমিটার তেতিয়ালে obviously 2 ঘন্টা যেতিয়া মই ভ্ৰমণ কৰিম তেতিয়া কি হ'ব আগতকৈ বেছি দূৰত্ব যাব পাৰিম নিশ্চয় তেতিয়া কিমান হ'ব 120 কিলোমিটার ঠিক আছে এনেকৈ আৰু যদি সময়টো মই বঢ়াই থাকো তেতিয়া হলে আমি অতিক্ৰম কৰা দূৰত্ব আমাৰ কি হ'ব বাঢ়ি গৈ থাকিব অৰ্থাৎ যেতিয়া দুটা ৰাখি দিয়া থাকিব ৰাখি দুটা এটা বাঢ়াৰ লগে লগে যদি আনটো বাঢ়ি যায় তেতিয়া হলে সেই ৰাখি দুটা হ'ব প্ৰত্যক্ষ অনুপাত ঠিক আছে অর্থাৎ ইহত ডাইরেক্টলি প্রপোর্শনাল হব যেতিয়া প্রত্যক্ষ অনুপাতত আমি বুজাবলৈ হেনে এনেকৈ লিখো চিনটো t proportional to d এতিয়া t
টি প্ৰপৰ্চনেল টু ডি, এইটো এই প্ৰপৰ্চন চিনটো উঠাই দিয়াৰ কাৰণে আমি এনেকৈ লিখিব পাৰিম কে, এটা সমানুপাতিক ধ্ৰুৱক আমি ব্যৱহাৰ কৰিম, অৰ্থাৎ কে ডট ডি, কে ইনটু ডি। এতিয়া আমি এনেকৈ লিখিব পাৰিম টি বাই ডি ইকুৱেল টু কে, অৰ্থাৎ এই ধ্ৰুৱকটোৰ মান আমি কি পাম, টি বাই ডি। এতিয়া তালিকাৰ পৰা আমি টি বাই ডি টো প্ৰথমে ওলাই ল'ম, ঠিক আছে। ইয়াতে টিৰ মান কিমান আছে, 1 প্ৰথমটোত, আৰু আছে 4, এটা আমি কেনসেল আউট কৰিব নোৱাৰো, সো এনেকৈ থাকিম, অৰ্থাৎ কেৰ যেটো লঘিষ্ঠ মান সেইটো কিমান, 1/4, ঠিক আছে, 1/4। এটো তোমালোকে সমানুপাত ব্যৱহাৰ কৰি কৰিব পাৰা, কিন্তু এইটো মেথডত কৰিলে আৰু অলপ ইজি যেন হ'ব লাগে, আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন সমাধান কৰিব পাৰা, ঠিক আছে। এতিয়া আমি প্ৰথম যেটো খালি ঠাই হেতু চাম, ইয়াতে আছে টিৰ মান আছে 1/4, সরি টি আছে 1, ডি আছে 4, ঠিক আছে, অর্থাৎ টি বাই ডি পাম 1/4। ইয়াতে চোৱা কিমান আছে, টিৰ মান আছে 6, তেতিয়াহলে আমি ডি ওলাব লাগে। এবাৰ টি বাই ডি টো সদায় কি হয়, ধ্ৰুৱক, আৰু সেই ধ্ৰুৱকটোৰ মান হল 1/4। এতিয়া চাম ইয়াতে টি হল কিমান, 6, আমি ডি টো ওলাব লাগে, ঠিক আছে। কিন্তু আমি পাইছো কি টি বাই ডিৰ মান সদায় কিমান পাও, টি বাই ডি ধ্ৰুৱকটোৰ মান কিমান পাও, 1/4। এতিয়া আমি এইটো লিখিব পাৰিম টি বাই ডি ইকুৱেল টু 1/4, ঠিক আছে। এতিয়া টিৰ মান যেহেতু পাইছো 6, আমি যদি 6 বহাই দিও, 6 আৰু ডিৰ মানটো আমাৰ ওলাব লাগে, আমি ডি হিচাপে লিখিছো 1/4। এই ক্ষেত্ৰত আমি যদি ক্ৰস মাল্টিপ্লাই কৰি দিও, বজ্ৰপূৰণ কৰি দিও, তেতিয়াহলে ডি ইনটু 1, অর্থাৎ ডি এ পাম, আৰু এইফালে পাম 6 ইনটু 4 ইকুৱেল টু 24, ঠিক আছে। অর্থাৎ ইয়াতে আমি আনসারটো পাম 24, ক্লিয়ার। এবার আহিছো আমি দ্বিতীয়টো যেটো খালি ঠাই আছে, ইয়াতে চোৱা টিৰ মান নাই, টি নাই, কিন্তু ডিৰ মান দিয়া আছে 28, কিন্তু টি বাই ডি ইয়াৰ মানটো কিমান হ'ব, 1/4। এটা আমি সাইডত ওলাই লৈছো। এবাৰ চোৱা টিৰ মান নাই, টি টো হিচাপে ৰাখিছো, এবাৰ ডি ঠাইত কিমান বহাই দিম, 28 ইকুৱেল টু 1/4। এবাৰ চোৱা এইটো যদি আমি বজ্ৰপূৰণ কৰো কিমান পাম, টি ইনটু 4, অর্থাৎ 4t ইকুৱেল টু 28। টি টো যদি রাখি দিও, তেতিয়াহলে 28/4 অর্থাৎ 7, ইয়াতে কিমান পাম, টিৰ মান 7, ঠিক আছে। একেদৰে ইয়াতে কিমান দিয়া আছে, টিৰ মান দিয়া আছে 8, টিৰ মান হল 8, ডিৰ মান কিমান আমি ওলাব লাগে, অর্থাৎ টি বাই ডি ইকুৱেল টু 1/4, ইয়াতে 8/d ইকুৱেল টু 1/4, ইয়াতে d ইকুৱেল টু কিমান পাম, 8 ইনটু 4 32। একেদৰে লাষ্টটো ইয়াতে তোমাৰ টিৰ মান, লাষ্টত টিৰ মান দিয়া নাই, আমি টিৰ মান ওলাব লাগিব, টি বাই ডি ইকুৱেল টু 1/4, টিৰ মান দিয়া নাই, ডিৰ মান দিয়া আছে 36 ইকুৱেল টু 1/4, ঠিক আছে। এবার এইটো যদি আমি ক্রস মাল্টিপ্লাই কৰি দিও, কিমান আছে, 4 into t, 4t equal to 36, implies t equal to কিমান পাম, 36/4, cancel out করলে 9, অর্থাৎ ইয়াতে মান পাম আমি 9, ক্লিয়ার। অর্থাৎ যদি পার্থক্য নামত থাকে আমি এনেকৈ ওলাই লম, রাখি দুটাৰ হৰণফল সদায় কি হয়, এটা ধ্ৰুৱক হয়, ঠিক আছে। লাগিলে মই এটা ক্লাছত পাৰ্থক্য অনুপাত আৰু ব্যস্ত অনুপাত সম্বন্ধে এটা কি কৰিম, ধাৰণা এটা দিম, এটা কনসেপচুয়াল ক্লাস এটা লৈ লম, ঠিক আছে। হ'ব।
এতিয়া 4 নম্বৰ অংকটো চোৱা দিয়া আছে যদি p proportional to কি p proportional to কি আছে q এতিয়া p আৰু q কি আছে প্ৰত্যক্ষ সমানুপাতত অৰ্থাৎ প্ৰত্যক্ষ অনুপাতত আছে আৰু p equal to 6 হলে q equal to কিমান হয় 30 দিয়া আছে কি p proportional to q ইয়াতে p ৰ মান যদি 6 হয় তেতিয়া হলে হয় q ৰ মান 30 এতিয়া যদি p equal to 2 হয় তেন্তে q ৰ মান কিমান হ'ব এতিয়া চোৱা এটো যেহেতু MCQ একদম ইম্পৰ্টেন্ট কোশ্চেন হয় এনেকুৱা টাইপৰ বা এটো দিব পাৰে কেতিয়াবা পৰীক্ষাত এতিয়া চোৱা আমি সলিউশনটো শর্টলি করার চেষ্টা করিম যেহেতু এক মার্কৰ প্ৰশ্ন বিলাক ইয়াতে যেহেতু p proportional to q দিয়া আছে এটো আমি সমানুপাতৰ পৰা আমি কি কৰিব পাৰিম ডাইৰেক্ট ইকুৱেল সাইন লৈ কনভার্ট কৰিব পাৰিম ইয়াতে ধৰিলো k ডট q এবাৰ চোৱা প্ৰত্যক্ষ অনুপাতত থাকিলে রাখি দুটা কি হয় হরণ হয় ইয়াতে সব হরণ হ'ব q টু কি আহিব তলত আহি যাব ইকুৱেল টু k ঠিক আছে এবাৰ প্ৰথম ক্ষেত্ৰত যেটো দিয়া আছে p আৰু q ৰ মান ইয়াতে আমি সদায় বহাই লম ইয়াতে p ৰ মান কিমান আছে 6 q ৰ মান কিমান 30 এতিয়া সাম k ৰ মান কিমান হয় কিমান আহিব 1/5 অর্থাৎ আমি ধ্রুবক যেটো সেই ধ্রুবকটোৰ মান পালো 1/5 ঠিক আছে এইবাৰ চোৱা এইবাৰ আমাৰ লাগে p ইকুৱেল টু দিয়া আছে কিমান 2 তেতিয়া হলে q ৰ মান কিমান হ'ব ইয়াতেও কি হ'ব p বাই q কি হ'ব k হ'ব এইবাৰ চোৱা p কিমান p দিয়া আছে 2 বাই q ইকুৱেল টু k ৰ মান 1/5 ইয়াতে বজ্ৰপূৰণ কৰি দিম এইটো আগতে কৰিব পাৰা এইটো আগত কৰিব পাৰা যেহেতু চলক থাকাত সদায় আমি বাওফালে ৰাখিব লাগে আমি কি কৰিম এইটো বাওফালে ৰাখি দিম q * 1 অৰ্থাৎ q 2 * 5 = 10 ঠিক আছে অর্থাৎ আমার आंसर হ'ব 10 তো 5 নম্বৰ অংকটো কি আছে তালিকাখনৰ খালি ঠাইত y ৰ মান বহোৱা ইয়াতে আমি খালি ঠাইটো পুৰ কৰিব লাগিব অপচন দিয়া আছে 8 6 4 and 2 এবাৰ তালিকাটো আমি ভালদৰে চাম যেতিয়া x ৰ মান 1 হয় তেতিয়া y ৰ মান হয় কিমান 32 যেতিয়া x ৰ মান 2 y ৰ মান হয় 16 4 হলে হয় 8 হলে কিমান হ'ব এতিয়া চাম x ৰ মান এফালে কি হৈছে বাঢ়ি গৈছে কিন্তু y ৰ মান এফালে কি হৈছে কমি গৈছে কমিছে এফালে বাঢ়িছে ঠিক আছে যদিহে দুটা ৰাশিৰ এটা বাঢ়িলে আনটো কমে তেতিয়াহলে এই দুটা ৰাশি হয় পৰক্ষ বা ব্যস্ত অনুপাত এতিয়া আমি ব্যস্ত অনুপাতটো কেনেকৈ লিখিম x proportional to ইয়াতে আহিব 1/y প্ৰত্যক্ষ হলে আমি লিখিলো হয় ডাইৰেক্ট y কিন্তু ইয়াতে আমি লিখিম 1/y আমি কৰিম কেনেকৈ x inversely proportional to y ঠিক আছে ইয়াতেও আমি যদি সমানুপাত বা এই চিনটো যদি উঠাই দিও তেতিয়া পাম x = k * 1/y ঠিক আছে এবাৰ চোৱা y টো এর লগত কি হ'ব পূৰণ হ'ব কাৰণ এটো বজ্ৰপূৰণ কৰি দিলে x * y = k ঠিক আছে এইবাৰ আমি প্ৰথমটো যদি চাও ইয়াতে আছে x ৰ মান কিমান 1 y ৰ মান কিমান আছে 32 অর্থাৎ এই দুটা x আৰু y ৰ যদি পূৰণফলটো আমি উলাও তেতিয়ালে কিমান পাম k অর্থাৎ ইয়াতে চাও k টো কিমান উলাই 1 * 32 = k that is k = কিমান পাম 32 k এর মান কিমান পালো 32 ঠিক আছে এতিয়া ইয়াতেও x ৰ ক্ষেত্ৰত কিমান আছে 8 কিন্তু y টো দিয়া নাই এতিয়া চাম আকৌ x * y কিমান হ'ব লাগিব এই 32 এ পাম অর্থাৎ k টো এ পাম ঠিক আছে ইয়াতে x ৰ মান হল 8 কিন্তু y ৰ মান আমাৰ ওলাব লাগে ইকুৱেল টু 32 এতিয়া যদি y টো ৰাখি দিও তেতিয়ালে কিমান পাম 32/8 ঠিক আছে ক্যান্সেল আউট কৰিলে কিমান পাম 4 ঠিক আছে অর্থাৎ ইয়াতে আমাৰ খালি ঠাইত আহিব 4 আমাৰ आंसर হ'ব অপশন সি ইট ইজ 4 ঠিক আছে হ'ব Please do subscribe, like, comment, share, and press the bell icon.